লাখপতি বাইদেউ লাখপতি বাইদেউ লাখপতি বাইদেউ চাৰিওফালে কেৱল লাখপতি বাইদেউ আমাৰ গাঁৱৰ মানুহখিনিও আলোচনা কৰিলোঁ ব'লা আমিও লাখপতি বাইদেউৰ নামতে এটা খানা খাওঁ সেইমতে সকলো আয়োজন হ'ল আমি নামঘৰৰ সমীপতে সকলোৱে মিলি আয়োজন কৰিলোঁ খানাটোৰ ইফালে শাক পাচলি কাটি মেলি হৈ গ'ল মোৰ গৈ পোৱা দেৰি হ'ল সেইকাৰণে মই সেইখিনি কৰিবলৈ নাপালোঁ আৰু ৰান্ধনীসকলে ৰন্ধা বঢ়া কাম আগবঢ়াই আছে আমি বোলো ৰন্ধা বঢ়া খোৱা বোৱা সকলো হ'ব তাৰ মাজতে আমি খেল ধেমালি অকণ খেলাই লওঁ ব'লা সেইকাৰণে সৰু ল'ৰা ছোৱালীখিনিক আমি প্ৰথমে দৌৰ প্ৰতিযোগিতা আৰম্ভ কৰিলোঁ যিহেতু আমাৰ হাতত এখন ফিল্ড নাছিলে আৰু আমি পথাৰতহে খানা খাইছিলোঁ সেইকাৰণে ৰাস্তাতে কৰিলোঁ দৌৰ প্ৰতিযোগিতা কোনেও দুখ চুখ পোৱা নাই দেই আপোনালোকে চিন্তা নকৰিব পকা ৰাস্তাত পৰি দুখ পাইছে বুলি মোক মানে বহুতে কৈছে আৰু ভিডিঅ'টো দেখি প্ৰথমৰ ভিডিঅ'টো দেখি আৰু ল'ৰা ছোৱালীখিনিক খেলালে নহ'ব যে সেইকাৰণে বোৱাৰীখিনিকো আমি খেলাই দিলোঁ আৰু মানে ল'ৰা ছোৱালী মাকখিনিকো খেলাব লাগিব আকৌ মাকহঁতক খেলোৱাৰ পিছতে বোলে আইতাহঁত থাকি গ'ল আইতাহঁতকনো কি খেলাম তেওঁলোক দৌৰিলে পৰিব সেইকাৰণে আমি খোজ কঢ়া প্ৰতিযোগিতা এখনকে পাতি দিলোঁ তেওঁলোকৰ মাজত তেওঁলোকেও ভাল পালে আৰু আমিও ভাল পালোঁ তেওঁলোকক দেখি এনেদৰে আৰু সকলো খেল ধেমালি অন্ত পৰিলে আৰু অন্ত পৰাৰ পিছত আমাক ৰান্ধনীয়ে জনালে যে ৰন্ধন প্ৰক্ৰিয়া সমাপ্ত হ'ল আৰু মানে হৈ গ'ল আৰু চব বনাই মেলি তোমালোক সকলো ধুনীয়াকৈ বহি দিয়া আৰু সকলোৱে মিলিজুলি খাই লোৱা আমিও বোলো ব'লা সকলোৱে মিলিজুলি খাই লওঁ তাৰপাছত আকৌ খাই বৈ শেষ হ'ল এইপিনে বাচন বৰ্তনখিনি আছে নহয় ধুবলৈ এইবোৰ ধুই মেলি আজৰি হ'লেহে হ'ব সকলোৱে মিলিজুলি আমি বাচন বৰ্তনখিনি ধুই গ'লোঁ এগৰাকীয়ে আকৌ পাই ফুপি ফুপি পানী উলিয়াইছে তেওঁ পানী উলিয়াই দিলে আমি সকলোৱে মিলিজুলি বাচনখিনি ধুই ল'লোঁ এইফালে যে আমি প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ তাৰ ফলাফলসমূহ ঘোষণা কৰিলে আৰু সৰু সৰু উপহাৰ এটা এটা প্ৰদান কৰিলে ইমান ধুনীয়া মুহূৰ্তখিনি কেনেকৈনো এৰি দিওঁ ন সেইকাৰণে ইয়াতে সাঁচি ৰাখিছোঁ ইফালে সময়ো আমাৰ হাতত অকণমান আছে বোলো ব'লা কঁকালটো এপাক এপাক ঘূৰাই লওঁ নহ'লে জঠৰ লাগিব কঁকালটো সেইকাৰণে সকলোৱে মিলিজুলি এপাক এপাক আমি নাচিও ল'লোঁ আজিলৈ আহিছোঁ ভিডিঅ'টো ইমানেই এটা সুন্দৰ দিনৰ সুন্দৰ মধুময় মুহূৰ্ত ইয়াতে সাঁচি ৰাখিলোঁ বাই বাই